স্কুল কৰি আছ এনে ফুটি লাগিছে কিহৰ ফূৰ্তি লাগিছ কেলৈ উৎপাত কৰি আছ এনে এনেই পিতৰ মাৰ লাগে আজি তহঁত দুটাই নি মেমেৰা অহা নাই নাই অহা নাই টিপুৰ গ'ল বা জানো চাই ছোৱালী চাবলৈ গৈছে বা ছোৱালী চাবলৈ গৈছে আৰু তাক কাইলৈ দি আছোঁ ৰেষ্টুৰেণ্ট নম্বৰ 1 ঢেৰকণী উপস্থিত প্ৰেজেণ্ট মেম ছাৰ 2 সাপৰে ধৰা উপস্থিত তহঁতে কালি যে কিবা পদ্যতা মুখস্থ কৰিব গৈছিল কৰিলি নাই ছাৰ মোবাইল দেচোন তই ওলাই আহি পেলাই নমস্কাৰ মই এটা আজি কবিতা আবৃত্তি কৰিম নামটো হৈছে শুৱনি আমাৰ গাঁও শুৱনি আমাৰ গাঁওখনি অতি গাভৰু ছোৱালীয়ে ভৰা তাৰে এজনী পতাব নোৱাৰিলে কিহৰ ডেকা ল'ৰা ছোৱালী পাছে পাছে ঘূৰি সময় কিহত কটাও তাতকৈ যদি ছোৱালী এজনী চাই বিয়াখন পাতি লওঁ নমস্কাৰ মোৰ কবিতা আজি সৈতে আদায় হ'ল এখন তই কি কবিতা গালি মাৰখন কেতিয়া স্বাধীন হৈছিল উঠ মই জন্ম হোৱা এঘণ্টা পাছত আছো তই ব্যায়াম এটা শিকাওঁ মই আপুনি কৈ লওকচোন আছো তই আহি না আঁঠুকা তহঁতৰ মাহঁতৰ লগাব লাগিব নেকি আঁঠুকা আজি পৰা ভালকৈ পঢ়া শুনা কৰিবি নে কৰিবি না আৰু আজি শিকিছোঁ যা ये हुई ना बात या हा 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 ही हा 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 ये हुई ना बात हा 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 हा